সমাজসেৱক লোক আছিলে আৰু তেওঁ মানে সৰুৰ পৰা মানে সৰু সৰু ল'ৰা ছোৱালীক খুব মৰম চেনেহ কৰে। গাঁৱখনৰ কেনেকৈ উন্নতি হোৱা দিশৰ প্ৰতি তেখেতৰ এটা টান আছিলে। তেখেতৰ কৰ্তব্যৰত অৱস্থাত আজি যোৱাকালি তেখেতৰ অস্বাভাৱিক মৃত্যুবৰণ কৰাত আমাৰ গাঁওখনৰ অপূৰণীয় ক্ষতি হ'ল বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি গম পোৱা মতে তেওঁ যিমান জেগাত চাকৰি কৰিছে সকলো জেগাতে তেওঁলোকে মাতৃ পিতৃ বা অলপ দিনৰ আগতে তেওঁ যোৰহাটত এজন মানুহক বয়সস্থ মানুহজনক তেখেতে অৰ্থনৈতিকভাৱে সহায় কৰিছে। তেখেতে যোৰহাটতো আমি গম পোৱা মতে খুব ভাল মানুহ আছিলে, খুব ভাল মানুহ আছিল, অধিক ব্যৱহাৰ পাতি নম্ৰ ভদ্ৰ আছিলে। আমি তেখেতক ঘূৰাই গোটেই সময় গাঁওবাসী আমি ওপৰত আমি ভাগি পৰিছোঁ। ঠিক আছে, আমাৰ ক'বলগীয়া থেংক অৰ্গেনাইজেশ্যনত 1998ত PC হিচাপে মানে ছাব ইন্সপেক্টৰ ৰেংকত জইন কৰিছিলে। তাৰপিছত কালক্ৰমত তেওঁ আকৌ ইন্সপেক্টৰ ৰেংক পালে। ইন্সপেক্টৰ হোৱাৰ পিছত আকৌ সেই প্ৰমোশ্যন হোৱাৰ পিছত তেওঁ DSP ৰেংক পালে। DSP ৰেংক পোৱাৰ পিছত তেওঁ আমাৰ SRF বেটেলিয়ন, আছাম স্পেচিয়েল ৰিজাৰ্ভ বেটেলিয়ন তাত কাম কৰিছিলে এছিষ্টেণ্ট কমাণ্ডাৰ হিচাপে। ধুবুৰীত পষ্টিং আছিলে আৰু আমাৰতো ট্ৰেন্সফাৰেবল জব আছে। তেওঁ আকৌ ট্ৰেন্সফাৰ হৈ পেলাই বৰ্তমান তেওঁ কাম কৰি আছিলে ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট হোমগাৰ্ড যোৰহাট। ঠিক আছে, তেওঁ ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট যোৰহাটৰ আণ্ডাৰত আপোনাৰ শিৱসাগৰো আহে, এতিয়া নতুনকৈ ডিষ্ট্ৰিক্ট হৈছে চৰাইদেউ আহে আৰু মাজুলী ডিষ্ট্ৰিক্ট আহে। যিটো হোমগাৰ্ডছৰ ৰেজিমেণ্ট ট্ৰেইনিং এণ্ড ডেভেলপমেণ্ট সেইটো তেওঁ চাই আছিলে। আমাৰ এইটো NDRF একাডেমি নাগপুৰ, তাতে আমাৰ চিভিল ডিফেন্স এণ্ড হোমগাৰ্ডছৰ অফিচাৰ এণ্ড ভলেণ্টিয়াৰ্ছবিলাকৰ এভৰি ইয়াৰ আমাৰ কোৰ্চ থাকে, এলটমেণ্ট থাকে। তে আমাৰ অফিচাৰ যিটো ষ্টাফ কোৰ্চ আছিলে, শ্বৰ্ট টাৰ্ম কোৰ্চ আছিলে, 12 days এনেকুৱা হ'ব। তে যোৱা 2 তাৰিখে তেওঁলোকে ৰিপৰ্ট কৰিছে। তে ৰিপৰ্ট ট্ৰেইনিং ৰিপৰ্ট হৈ গৈছে, একো নাই। ৰিপৰ্ট হোৱাৰ পিছত ৰাতি 2 দিনমান পিছত ট্ৰেইনিং শেষ হৈ যোৱাৰ পিছত তেওঁৰ মানে উইকনেছ ফিল হৈছে। যি ৰুমমেট আছিলে সুমন দাস, তেওঁ অফিচাৰ হয়, আৰু হেমেন যি আৰু লগত ট্ৰেইনিং হেমেন শৰ্মা, এনেকৈ আৰু 2জনমান অফিচাৰ আছে। তেওঁলোকৰ লগালগ তাৰ NDRF একাডেমি যি হেল্থ ইউনিটছ আছে, মেডিকেল অফিচাৰ আছে, তেওঁলোকক ৰিপৰ্ট কৰিছে আৰু ডিৰেক্টৰো ৰিপৰ্ট কৰিছে। তেওঁলোকে লগালগ অলপ মানে তেওঁ কাৰ্ডিয়াক প্ৰব্লেম হোৱা যেন লাগিছে। তে ইমিডিয়েট তাত নাগপুৰৰ যি লতা মংগেশকাৰ এটা হস্পিটেল আছে, সেই হস্পিটেলত এডমিট কৰিছে। তাত তেওঁ অলপ ট্ৰিটমেণ্ট দিছে, ট্ৰিটমেণ্ট 2 দিনমান তাত আছে। তো ইনিমিতে আমি DG ছাৰকো খবৰ দিলে, IG ছাৰকো খবৰ দিলে, ডিৰেক্টৰ আমাৰ NDRFৰ পৰা DG আৰু IG ছাৰে ডাইৰেক্ট তেওঁলোকৰ অভাৰ ফোনত মানে NDRF একাডেমিৰ যি ডিৰেক্টৰ আছে তেওঁলোকৰ লগত কথা পাতিছে। খুব চুইফ্ট মানে যিমান এছিষ্টেণ্ট লাগে তেওঁক দিয়া হৈছে। আৰু আমি বাইদেউকো খবৰ দি দিলোঁ, বাইদেৱে খবৰ পালে। বাইদেৱে তালৈকে গুচি গ'ল কাজিনৰ সৈতে। বাইদেউক আমি আৰু কাজিনক NDRF একাডেমিৰ যি তাতে গেষ্ট হাউচ আছিলে, গেষ্ট হাউচত তাতেই ৰাখিলোঁ, প্ৰাইভেটকৈ থাকিব দিয়া নাই। বাইদেউৰ লগত কথাও পাতিলে, কথা চথা পাতি অলপ মানে কাৰ্ডিয়াৰ মানে হেৰি হৈ আছিলে তেওঁ সেইটো প্ৰব্লেম। তাৰপিছত আৰু অলপ মানে আকৌ হেৰি কৰিছে, মানে আকৌ ৰিভাইভ কৰিছে তেওঁ মানে উইকনেছটো। তেতিয়া বেলেগ এখন ছুপাৰ স্পেচিয়েলিটি হস্পিটেল, স্পন্দন নে কি এনেকুৱা আছে, একজেক্টলি নামটো পাহৰিলোঁ, তাতে মানে কাৰ্ডিয়াকৰ কাৰণে হেৰি তাত এডমিট কৰিছে। এডমিট কৰি তাততো মানে হেৰি হোৱা নাই, মানে ৰিকভাৰী হোৱা নাই। যোৱাকালি ৰাতিপুৱা 8টাত তেওঁ এক্সপায়াৰ কৰে। আৰু আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ ডিপাৰ্টমেণ্টেলি DG ছাৰৰ নিৰ্দেশত আমি ফাইনেন্সিয়েলিয়ে হওক যিমানখিনি পাৰোঁ সেইটো আমাৰ হেৰি দিয়া আছে, এছিষ্টেঞ্চ দিয়া আছে। আৰু NDRF একাডেমিকটো ধন্যবাদ, তেওঁলোকে এইটো হোৱাৰ পিছত যিবিলাক আমাৰ এৰেঞ্জমেণ্ট কৰি দিব লাগে, PM ৰিপৰ্ট, তাতে যিটো নাগপুৰ গভৰ্ণমেণ্ট হস্পিটেল তাৰ PM ৰিপৰ্ট, পুলিচ ক্লিয়াৰেঞ্চ, এভৰিথিং তেওঁলোকে প্ৰম্পটলি আমাক কৰাই দিছে। ইভিন আমাৰ টিকট যিটো কৰিব লাগে, কাৰণ ইমান দিনটো ৰাখিব নোৱাৰোঁ, তাৰমানে ইণ্ডিগো যিটো ফ্লাইট আছে তেওঁলোকৰ কাৰ্গো হেৰি তেওঁলোকে টিকট আমাক কনফাৰ্ম কৰাই দিছে। কৰাই দিয়াৰ পিছত অহাৰ আগতে তাতে যিটো ৰাজকীয় সন্মান দিব লাগে NDRF একাডেমি নাগপুৰত, তাতে দিছে আমাক বেদান্তক। দিয়াৰ পিছত আৰু যি ফৰ্মেলিটিজ কৰিব লাগে কৰাৰ পিছত কালি
সন্ধিয়া দিছে ৰাতি 11টাত আছিলে ফ্লাইট কিন্তু অলপ 2 ঘণ্টা দেৰি হৈছে পুনে হৈ আহিছে ইণ্ডিগো তে 2 ঘণ্টা দেৰি হ'ল আমি ভাবিছোঁ ৰাতিপুৱা 6টাত পাব কিন্তু 6টাত নাপালে 9:30টাত পাইছে মানে পুনে হৈ পেলাই বাইদেউ আৰু কাজিনজনো আহিছে তে আমি আই জি ছাৰ মই এনেকৈ ৰিচিভ কৰিছোঁ আৰু আমাৰ যি ষ্টাফ আছে গুৱাহাটীত ৰিচিভ কৰিছোঁ বাইদেউকো ৰিচিভ কৰিছোঁ ৰিচিভ কৰি আই জি ছাৰ অহা নাই আমি আৰু ডিভিজনেল কমাণ্ডেণ্ট ইউ এ ডি তেওঁৰ ডিভিজনৰ আণ্ডাৰতে পৰে দুৰ্গাপ্ৰসাদ বৰদলৈ তেওঁ আৰু ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট নগাঁও আৰু আমাৰ মোৰ ছিনিয়ৰ ষ্টাফ অফিচাৰ আছে এইটো এনেকৈ আৰু গুৱাহাটী বেছ অফিচাৰখিনি আহি আমি লৈ আনিলোঁ আনি পেলাই তেওঁ ডিমৰুগুৰিত ঘৰ বনাইছে নগাঁও তাতে গ'লোঁ তাতে অলপ তেওঁলোকে মিনিমাম যিখিনি কৰিব লাগে লাষ্ট ৰিচুৱেল সেইটো কৰিলে আৰু বাইদেউক আমি তাতে দেখুৱাই পেলাই বেদান্ত বাইদেউতো লগতে আছে আমি ইয়াত লৈ আনিলোঁ কাৰণ ইয়াতে আমি সুধিলোঁ তপন বৰা আপোনালোকে জানিব বেদান্তৰ খুৰাক হয় তেওঁৰ লগতে মোৰ কথা চলি আছে তেওঁ ডিষ্ট্ৰিক্ট কমাণ্ডেণ্ট হোমগাৰ্ড আছিলে এতিয়া ৰিটায়াৰ্ড তে মই ক'লোঁ যে ছাৰ কি কৰিম তেওঁলোকে ডিচিশ্যন ল'লে আমি ইয়াতে দহগাঁৱতে আমি কৰিম তাৰ লাষ্ট ৰিচিউটো তে ঠিক আছে ডিচিশ্যন লৈ ইয়াতে আমি লৈ আনিলোঁ সেইখিনি আৰু আমাৰ আই জি ছাৰে এছ পি নগাঁৱক কৈ দিছে যে আমাৰ যিটো ইউনিফৰ্মৰ মানুহ লাষ্ট ৰেচপেক্টটো যিটো পাব লাগে ইউনিফৰ্ম হিচাপে আমাৰ সেইটো দিব লাগে